গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। তো মোৰো ভালেই। আজি দিনটো কি কৰোঁ কি নহওঁ সকলোবোৰ দেখাই থাকিম বলক। এতিয়া বাজিছে সময় 11:30। গা চা ধুই কৰি ল'লোঁ। তাৰপাছত এতিয়া চিধা আহি গ'লোঁ পাকঘৰ। এয়া বস্তু ৰেডি কৰিলোঁ। মাংস আনিছোঁ, লগতে মাছো আছে। মাংসকে বনাওঁ এতিয়া। মাছখিনি ফ্ৰাই কৰি থৈ দিম। গাটো ধুই লওঁ ব'লা। গাটো ধুই লওঁগৈ, গাটো ধুৱাই দিওঁগৈ। তাৰপিছত হাতত লাগিম আৰু লাহেকৈ বস্তু বাহিনীবোৰ যোগাৰ কৰা হৈ গ'ল। গাটো ধুই লওঁ ভাজি লওঁ। বস্তুবোৰ সকলো ৰেডি কৰি আছোঁ। মাছখিনি ভাজি লওঁ এতিয়া। এতিয়া ভাত খাওঁ। ভাত হৈ গ'ল। মাংস ড্ৰাই ফ্ৰাই কৰিছোঁ, পানী দিয়া নাই অলপ। নেমু নিমখ তেনেকৈ খাওঁ বলক। কেনেকুৱা লাগিছে খাই? তুমি কৈ দিয়া কেনেকুৱা লাগিছে খাই। কৈ দিছোঁ কেনেকুৱা লাগিছে খাই। ফোন কেমেৰা দি কৰিছিলোঁ ভিডিঅ'টো, সেইকাৰণে নাভাবিব যে মই ইটো হাতেদি ভাত খাই আছোঁ বুলি। এতিয়া আবেলি হ'লহি, ধুনীয়াকৈ পানীখিনি দি লওঁ। শাকনি বাৰীখন দেখাম বলক মই। এয়া মৰিচা বুলি দিছোঁ, হোৱাই নাই ভালকৈ। ধুনীয়াকৈ বাউণ্ডেৰী দিছোঁ, বিলাক গৰু ছাগলীৰ পৰা দিগদাৰ হয় মানে।